নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আচলতে মাংস খাব মন গ'ল, সেইকাৰণে ডিউটিৰ পৰা লৰালৰিকৈ আহিয়েই মই বজাৰৰ পৰা মাংস কিনি আনিলোঁ। আৰু দেখিছে আজি ধনিয়া পাত বহুত বেছি, মানে ইয়াতে কম পইচাতে বহুত বেছি দিয়ে, সেইকাৰণে লৈ আহিলোঁ আৰু ভাবিলোঁ যে অলপ বেলেগকৈ বনাওঁ, আৰু সেইকাৰণে মাংসখিনি ফ্ৰাই হ'বৰ কাৰণে ইয়াত দি দিলোঁ। তাৰপিছতে মাংসখিনি ফ্ৰাই কৰি থকাৰ মাজে মাজে মই ক'ল্ড ড্ৰিংক অকণমান খাই ল'লোঁ, যিহেতু ইণ্ডাকশ্যনত বহুত বেছি টাইম লয়, ৰখি থাকিব লগা হয় আৰু কমকৈ বনাব লগা হৈছে, বাচনটোও সৰু। আৰু নেক্সটখিনি মাংস ফ্ৰাই হ'বৰ কাৰণে দিলোঁ। তাৰপিছতে কি কৰিলোঁ, দুটামান আলু বইল কৰি ল'লোঁ। তাৰপিছতে ধনিয়া পাত দেখিছে কিমান বেছি কৰি লৈছোঁ, অলপমান আজি আচলতে বেলেগকৈ বনাব লৈছোঁ। বইল কৰা আলু বিলাহী সকলো ৰেডি কৰি ল'লোঁ। তাৰপাছতে বাচনটো গৰম হোৱাৰ পাছতে মই মিঠাতেলখিনি দি ভালদৰে মিঠাতেলখিনি গৰম হ'বৰ কাৰণে দিলোঁ, নহ'লে বহুত বেলেগ স্মেল এটা আহে, মানে ইমান এটা ভাল নালাগে। সেই স্মেলটো আহিলে আচলতে তেলৰ তো ভালকৈ গৰম হ'বলৈ দি পিঁয়াজখিনি দি অকণমান পিঁয়াজখিনি কালাৰ উঠিবৰ কাৰণে হালধি দি অকণমান থাকিব দিলোঁ। ইণ্ডাকশ্যনত আচলতে বাৰে বাৰে লৰাই থাকিব লগা হয়, নহ'লে কি হয় সোনকালে জ্বলি যায়, সেইকাৰণে তো বেছিকৈ লৰাই থাকিব লগা হয়। তাৰপাছতে বিলাহীখিনি দি অলপ সময় সিজিবৰ কাৰণে থৈ দিলোঁ। অলপমান বিলাহীখিনি সিজাৰ পাছতে গোটেই ধনিয়া পাতখিনি, আলু, তাৰপিছতে মাংস একেলগতে দিছোঁ। আমি যিহেতু ধনিয়া পাতটো একেবাৰে চব্জিখিনি হোৱাৰ পাছত দিওঁ, কিন্তু আজি মই একেবাৰে শাকৰ নিচিনাকৈ আচলতে ব্যৱহাৰ কৰিছোঁ আৰু অকণমান বেলেগকৈ বনাবলৈ ট্ৰাই কৰিছোঁ। আপোনালোকে বাৰু এনেকৈ বনাই খাইছে নাই? যদি খোৱা নাই এবাৰ বনাই খাবচোন, মোৰ হ'লে খাই ভালেই লাগিলে। আৰু এইফালে এজনা মহাপুৰুষক বোলো টেষ্ট কৰি চাওঁচোন কেনেকুৱা হৈছে, আৰু নিমখ চিমখ ভালকৈ হ'ল নাই, তো সি ক'লে যে ভালেই হৈছে, খাবলৈও টেষ্ট হৈছে, এনেকৈ ক'লেতো ভাল লাগি গ'ল। আৰু এয়া অকণমান উতলি যোৱাৰ পিছত মই নমাই দিলোঁ, আৰু গৰমে গৰমে এনেকৈ ধুনীয়াকৈ পৰিৱেশন কৰিবচোন, বিৰাট ভাল লাগে। মোৰ কিন্তু ভালেই লাগিলে দেই, যিহেতু নিজে বনাই খোৱা এটা আমেজ আচলতে বেলেগ হয়, তো সেইকাৰণে বাকী ফাইনেল হৈ গ'ল পূৰা। খায়ো আচলতে বেয়া নালাগিলে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।